Hello everyone, welcome back to my YouTube channel. এইকেইদিন বন্ধ পাইছিলোঁ, ঘৰত আছিলোঁ, কিমান যে ভাল লাগিছিলে নহয়নে। আজিৰ পৰা আকৌ আৰম্ভ হৈ গ'ল, গতিকে 27 তাৰিখ আজি ৰাতিপুৱাই ওলাইছোঁ ক্লাছলৈ বুলি। খুব লৰালৰিকৈ আহি চাদৰ মেখেলাযোৰ পিন্ধি মই অকণমান দেৰি হ'ল আজি, তো মই স্কুললৈ বুলি গ'লোঁ। চ' গৈ পাই আজি লাইব্ৰেৰীত থকা এক্সট্ৰা কিছুমান কিতাপ আছিলে, চ' তাৰে অলপ চলপ ওপৰে অকণ চালোঁ আৰু বিশেষটো বহুত কনচেনট্ৰেশ্যন দি ভালদৰে পঢ়িব নোৱাৰোঁ বাৰু, কাৰণ নিজৰ বেলেগ কামো থাকে, আকৌ টাইমত ক্লাছো কৰিব লাগে। এটা পিৰিয়ড বহুত জল্দি গুচি যায়। আৰু পিছত আমাৰ বাইদেউ সকলো আছিলে, চ' তেওঁলোকৰ লগত ইণ্টাৰ্ণশ্বিপৰ বিষয়ে কিছুমান কথা আলোচনাও কৰিলোঁ। সেইবোৰ বাৰু ভিডিঅ' বনোৱা নহ'লেই মোৰ। আৰু তাৰপিছতে আমাৰ ফ্ৰী টাইমত সদায় দৰে টিফিন খোৱা। চ' বিশেষ একো নাছিলে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।